পঢ়া শুনাত কেনেকুৱা তাই? সঁচা কথা ক'ব গ'লে পঢ়া শুনাত তাই যোৱাবাৰ 3টা নে 4টা ছাবজেক্টক তেনেই বেমাৰী গায়ে পঢ়াইছিলোঁ, একদম পূৰা ফুল্লি তাই হেৰি আৰু নি পেলাই তাই তাত 100ৰ ভিতৰত 100এই পাইছিলে। কিন্তু তাই পঢ়িলে পূৰা মনত ৰয়, কিন্তু সেই সময়টো আমি দিব নোৱাৰোঁ মানে কেলে এনেকুৱা ধৰণৰ। তাই যদি পঢ়িলে তাই 3 ঘণ্টামান যদি পঢ়ি দিয়ে, তাৰপিছত মানে তাই যিখিনি মেডিচিন খায় সেইখিনিয়ে মানে তাইক মানে বহুত টায়াৰ্ড ফিল কৰে আৰু তাই মানে ভাগৰি যায়গৈ, লাষ্টত গৈ নোৱাৰে। আৰু ডক্টৰে কয় যে আপোনালোকে চাব পাৰিলে, আৰু ইয়াত এইটো নেফ্ৰটিকৰ প্ৰব্লেম যাৰ যাৰ আছে সেইখিনি যোৰহাটতো আমাৰ আছে 2-4টা বেবী, মই খবৰ লৈছিলোঁ, আমাৰ একদম খুব চিনাকি এঘৰো আছে। তো তেওঁলোকৰ পঢ়াটো খুব পিছ পৰি যায় আচলতে, পিছ পৰে, তেওঁলোক গাধা নহয় আচলতে, সেই পঢ়াৰ সময়টো দিব নোৱাৰে। কাৰণ যিবোৰ মেডিচিন দিয়া হয় সেই মেডিচিনবোৰে কিন্তু মানে বাচ্ছাটোক মানে সদায় মানে এনেকৈ এতিয়া ধৰক মানে ষ্টেৰইড দিবই লগা হয়, এইটো ষ্টেৰইড দিবই, বা বাকী অন্য যিখিনি টেবলেট দিয়ে ইমিউনিটি বুষ্টাৰ চুষ্টাৰ সেইখিনি। আৰু আপোনাৰ কেতিয়াবা এনেকুৱা হয় তাইৰ মাজতে ষ্টেৰইড লোৱাৰ কাৰণে মানে কি হয় প্ৰেছাৰটো বাঢ়ি গৈছিলে, হাই প্ৰেছাৰ হৈ গৈছিলে, প্ৰেছাৰ জুখিব লগা হৈ যায় সদায়, প্ৰেছাৰ টেবলেট খাব লগা হয় সৰুতেই। তাৰপিছত মানে ইফালে ষ্টেৰইড ল'বই লগা হয়। আকৌ তাইক সেই কেলডিকাইন বুলি এটা দিয়া হয় হাড়ৰ কাৰণে, সেইটো কেলচিয়ামৰ মানে, সেইটো সেই বস্তুখিনি দিনটোত যদি 6-7টাকৈ মেডিচিনেই খাই থাকিব লগা